হয় নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল পাব্লিক সেৱালৈ এই চেনেলটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ খবৰৰ লগতে চাকৰিৰ খবৰসমূহ পাই থাকিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব হয় এতিয়া আগবঢ়াইছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ যে ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কিন্তু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে এইটো বেয়া খবৰ বিগত ২৪ ঘণ্টাত ভাৰতত ২,৬৩,৫৩৩ গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ইফালে এদিনত সুস্থ হৈছে ৪,২২,৪৩৬ গৰাকী লোক মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৩২৯ গৰাকী লোক মেধাৱী ছাত্ৰীক দিয়া হ'ব স্কুটিৰ পৰা বঞ্চিত ছাত্ৰী এতিয়া কৰিব পাৰিব আবেদন মেক্সিকোৰ সুন্দৰী এণ্ড্ৰিয়া মেজাই ২০২০ বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছে ২১ মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব এতিয়া আগবঢ়াইছোঁ কেইটামান চাকৰিৰ খবৰ অসম চৰকাৰৰ হওক বা কেন্দ্ৰীয় চৰকাৰৰ হওক SCRTৰ ফালৰ পৰা DLEDৰ এণ্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ চলি আছে গতিকে আপোনালোকে যদি এই এণ্ট্ৰেন্স এক্সামটো পাছ কৰে তেতিয়াহ'লে গভমেণ্টে DLEDটো কৰিব পাৰিব আৰু এই DLEDটো কৰাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব HSত 50% বা গ্ৰেজুৱেশ্যন থাকিলে হৈ যাব আৰু এই এক্সামটো দিয়াৰ কাৰণে ফিজ লাগিব 400 টকা আৰু বয়সৰ সময়সীমা হৈছে 18ৰ পৰা 34 বছৰ SC STৰ কাৰণে 2 বছৰ ৰেহাই আছে বয়সৰ আৰু SBIৰ জুনিয়ৰ এছ'চিয়েটছৰ 5,237টা পোষ্ট ওলাইছে এই পোষ্টটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব এই পোষ্টটোৰ কাৰণে বয়সৰ সময়সীমা হৈছে 20ৰ পৰা 28 বছৰলৈ আৰু এপ্লিকেশ্যন ফিজ হৈছে SC ST PWD কেণ্ডিডেটৰ কোনো ধৰণৰ ফিজ নাই আৰু আদাৰ্ছ কেণ্ডিডেটে দিব লাগিব 750 টকা আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ অহাকালি আকৌ লগ পাম চাকৰিৰ লগতে নতুন খবৰৰ সৈতে ধন্যবাদ